চৰকাৰলৈ আমাৰ বিশেষ অনুৰোধ যেন আমি ইয়াত বিপদত পৰিছোঁ, আমাক ইয়াৰ পৰা সোনকালে কিবা এটা ব্যৱস্থা কৰি লৈ যাওক। আমি তীৰ্থ কৰিবলৈ আহিছিলোঁ, আহি মাজতেই আমাৰ গাড়ী বন্ধ হোৱা বুলি আমি গম পাইছোঁ। মাজত ষ্টেচনত অহাৰ পিছত আহি ইয়াত আমাক পুলিচে থাকিবলৈ দিব খোজা নাই। আমাক বাৰে বাৰে আহি ইয়াৰ পৰা ধমকি দি আছে যে আমাৰ ইয়াৰ পৰা ওলাই যাব লাগে। আমি ক'ত যাম? দিল্লীত কোন আছে? আমাৰ কোনো নাই চিনাকি মানুহ। গতিকে তেওঁলোকে অসম চৰকাৰে আমাৰ সুব্যৱস্থা কৰি আমাক ইয়াৰ পৰা সোনকালে লৈ যাওক। এই আমাৰ অসম চৰকাৰলৈ বিশেষ অনুৰোধ। আৰু নহ'লে আৰু যদি তেনেকুৱা অসুবিধা হয় তেতিয়াহ'লে ক'ৰবাত ৰখাৰ এটা ব্যৱস্থা কৰক, আসাম হাউচ বা ক'ৰবাত। তেনেকুৱা আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু আমি বহুত ঠাইৰ পৰা ঘূৰি পকি আহি আজি ইয়াতে আহি আমি এনেকুৱা অৱস্থাত পৰিছোঁ। এনেই আমাৰ ৰাতিপুৱা নৰ্থ ইষ্টৰ ট্ৰেইন আছিলে, সেইবুলি আমি ইয়ালৈ আহিলোঁ আনন্দ বিহাৰ ষ্টেচনলৈ। কিন্তু ইয়াত অহাৰ পিছতে আমি গম পালোঁ যে ট্ৰেইন কেঞ্চেল কৰিলে। কেঞ্চেল কৰাৰ পিছত আমি ৱেইটিং ৰুমত আছিলোঁ। কিন্তু ৱেইটিং ৰুমত থকাৰ পিছত এতিয়া পুলিচ RAP পুলিচে আহি আমাক ঘণ্টাই ঘণ্টাই আহি ইয়াৰ পৰা ওলাই যাওক বুলি কৈছে। ওলাই যাম আমি ক'লৈ? আমাৰতো কোনো ইয়াত বেলেগ ব্যৱস্থা নাই। গতিকে আমি তেখেতসকলক বহুত বিৰোধ কৰিলোঁ, কিন্তু তেওঁলোকে নামানি লাঠি জং দেখুৱাই ইয়াৰ পৰা ওলাই যাওক বুলি তেওঁলোকে ধমকি দি আছে। গতিকে মই অসম চৰকাৰলৈ বিশেষকৈ অনুৰোধ জনাইছোঁ, এই অতি সোনকালে আমাক ইয়াৰ পৰা ওলাই লৈ যোৱাৰ ব্যৱস্থা কৰে যেন। এয়ে মই অসম চৰকাৰলৈ অনুৰোধ। হেল্ল' হৈ গ'ল, দি আছোঁ হৈ গৈছে।